Hey, be careful, man. Okay. How was tepotenga? Tepotenga. Very sour, okay. Hello guys, বৰ্তমান মই আছো নিজৰ গাঁৱত পালোহি দেই এইবিলাক হিমালয়া মানে নিজৰ গাঁৱত পালোহি মানে কাহিনী এনেকুৱা এই নেপালৰ পৰা আহি কেনে আপোনাৰ দুদিন ৰখিলোঁ গুৱাহাটীত ৰখা আৰু এদিন দুদিন প্লানিং আছিলে বাট তাত প্লানিং চেঞ্জ হ'ল কাৰণ কেলে ইয়াত লগৰ দুজন আহিলে মোৰ লগত তো সিহঁতি ক'লে বোলা তোমালোকৰ হেৰি গাঁও ফালে যাওঁগৈ অলপ চাওঁগৈ তো মানে সিহঁতি আমাৰ গাঁও চাইডে আহিবলৈ খুজিছে তো সেইকাৰণে মই তাত দুদিনত মোৰ লগৰখিনি লগ চক কৰি অকণমান ৰেষ্ট লৈ পাছদিনাখন ট্ৰেইন ধুই কিনে আহিলোঁ মানে তো কাহিনী এইটো কিয় এনেকৈতো মই গাঁৱত ভিডিঅ' নবনাওঁ বাৰু এতিয়া বনোৱা প্লানিং নাছিলে এনেধৰণৰ কিছু পথাৰ চাইডে আহি দিলোঁ বাট ভাবিলোঁ আপোনালোককো হেৰি লগ কৰাই দিওঁ লগৰ কেইজনক কাৰণ কেলৈ ইমান দূৰৰ পৰা আহিছে যেতিয়া নেকি সিহঁতি গাঁৱৰ এক্সপিৰিয়েঞ্চ ল'বলৈ মোৰ লগত তো সেইটো কাৰণে এইফালে হিমালয় নহয় বাৰু দেই this is Roy. Hey Roy. Hey, say hello guys, hey for guys. my ideas. This is Roy here. Say about something. So we came here For to some random village. This guy lives here. These guys also live here. And showing us a village life. Not random. These are not All planned out actually. Okay. কাহিনী এনেকুৱা এই ল'ৰাজন হৈছে এই ল'ৰাজন হৈছে আমেৰিকাৰ তো সি জাষ্ট ফিল কৰিবলৈ আহিছে গাঁৱৰ লাইফ তো আৰু আগতে এজন আছে মই তাক দেখাম বাৰু সেইজনকো কাহিনী এনেকুৱা থাকিব ই কেইদিনমান মোৰ ঘৰতে তো ইয়াক অকণমান বেলেগ কিবা কিবিখন কৰাই পঠিয়াম মই এতিয়া গাঁৱলৈ এই পথাৰ চাইডে বোকা গছকাবলৈ লৈ আহিলোঁ ইয়াক বিনা চপ্পলত সি চপ্পল পিন্ধি যাওঁ বুলি কৈছিলে মাথা বেয়া হৈছে নেকি তোমাৰ চপ্পল পিন্ধি আহিবা বুলি কৈছোঁ হঠাৎ বুলি কৈছোঁ কাঁইট চাইড গছকাই লৈ আহিছোঁ এইফালে বাকী ঠিক তেনেকৈ বাকী ইজনকো লগ কৰাই আছোঁ ৰ'ব গাইজ বাকী চৰি আপোনালোকে যদি ব'ৰ হৈছে এনেকুৱা ঠাইসমূহ দেখি কেনে মাফ কৰিবা বাছ সিহঁতক লগ পাই কেনে বনাই দিছোঁ ভিডিঅ'টো বাকী হাতী ৰখিবলৈ কাৰণে টঙি বনাই থৈছোঁ তো সিহঁতক দেখাইছোঁ এক ৰাতিৰ কাৰণে সিহঁতক হাতী খেদাবলৈ লৈ আহিম মই মানে পথাৰত ধান ৰখিবলৈ কাৰণে লৈ আহিম মই সিহঁতক গম পাইছেনে এইখনে অকৰা সিহঁতক কৰাম আৰু বাকী চব যেতিয়াৰ পৰা আহিছে একদম বহুত হেপী হৈ আছে এই ল'ৰাজন ভাই সি মানে জাষ্ট কি ক'ম আৰু বাকী চব কেনেকুৱা ধৰণৰ সিটো কৈছে একদম মই যেতিয়ালৈকে তুমি নেখেদোৱা মোক মই তেতিয়ালৈকে নাযাওঁ বুলি কৈছে ই আমেৰিকাজনে বাকী ঠিক আছে ওপৰলৈ যাম এতিয়া ময়ো ওপৰলৈ যাম অ'কে ব'লক উঠি মেলি তাৰপাছত ফিল কৰাওঁ আপোনালোকক ওপৰত আকৌ লগ পৰাইছোঁ Hey, be careful, man. Okay. XarLy, चलो उसको कमी नहीं हो। Roy, this is for one night. It's fucking area, okay? We'll make some music system, food. Hey बोल दो इधर Hey guys, what's up? मैं हूँ आपका दोस्त नोमेडिक शुभम ये शुभम है तो ये पुणे पर आइছে तो কাহিনী তেনেকুৱা এজন ৰয় ভিডিঅ' কৰি আছে ই মেমৰিজ কাৰণে বিশেষকৈ বাকী এনেধৰণৰ পথাৰ কিছু গম পাইছে আমাৰ পথাৰখন এখন বৰ পথাৰখন এইখনেই আৰু বাকী এইফালে জংঘল লাগি আছে বাকী লগ কৰি আছোঁ অকৰা কামখন কৰি How you feel here? Oh wow, I feel like I'm speechless. So we came up to this I don't know what to call it. It's a tree raft we'll call it. It's like floating over the entire fields here in the village. First time for me to be in such a place. So okay. Yes, take it, relax. ভাবিব পৰা নাই মানে ক'ত আহিছোঁ ক'ত নাই কি কৰিছোঁ ইয়াৰ একদম মানে কিবাই সপোন যেনে লাগি গৈছে তাক আৰু কনফিউজ হৈ গৈছে সি এনেকুৱা কিখন কৰি আছে বুলি কি কৰাই আছে বুলি বাট সি এনজয় কৰিছে আৰু এনজয়িং Yes bro.
এনজয় কৰিছে বাকী অ'কে চাওঁ পাছত কিবা আপডেট আহে নেকি অ'কে অ'কে কাম ফাৰ্ষ্ট ইয়াক মানে এতিয়া মহত উঠাবলৈ লৈ যাম কামান ইয়াক মহৰ পিঠিত উঠাবলৈ লৈ যাম ইয়াক উষ্ম উঠা নাগিলে চ' প্ৰথমতে সেই ল'ৰাজনে উঠি দেখাব মহৰ পিঠিত কেনেকৈ উঠে তাৰপিছত ইয়াক উঠাম ৰয়ক উঠাম মইতো নুঠোঁ বাৰু বাট ইয়াক দিম মানে সেইটো এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় সি বলক সেয়া মহ চৰাব আহিছেতো ইয়াতে আছে এতিয়া ৰৈ আছে গাইছ আৰু কোনোবাই উঠিব বিচাৰে নেকি আপোনালোকৰ ভিতৰত আহি যাব কাহিনী এনেকুৱা এতিয়া মৰ্ণিঙত আহিছে ন ৰাতিপুৱা তো মজনীৰো চাগে ভোক লাগি আছে তো দৌৰি কেনে গুচি গ'ল ইফালে সিফালে তো কৈছোঁ পাছত আহিম পাছত উঠিবি বুলি কৈছোঁ ইয়াক এতিয়া মজনীক অলপ চৰি ল'ব দে বুলি কৈছোঁ তো কাহিনী তেনেকুৱা পথাৰলৈ আহি পানী পিয়া লাগিলে বুলি কৈছে ইয়াক এনেধৰণৰ পুঙৰ পানী খুৱাই দিছোঁ ইয়াৰ পৰা ওলাই আহিছোঁ পুঙৰ পানী ইয়াৰ পৰা পানী লৈ পুঙৰ পানী খুৱাই দিছোঁ ইয়াক মজা বুলি কৈছে তাৰপিছত টেপৰ টেঙা খুৱাই দিলোঁ ইয়াত বাট পকা নাই ইয়াৰ লাগ ভাল আছিলে এটা পকা দেখিলোঁ মই ছিঙি দিলোঁ তো জীৱনত প্ৰথমবাৰ বুলি কৈছে খাই মজা লাগিছে বুলি কৈছে কাহিনী তেনেধৰণৰ আৰু অলপ দেৰি থাকিম তাৰপিছত আমি আজি ৰাতি টঙিত থকা কথা ভাবিছোঁ চাওঁ কি হয় teporenga. How was teporenga? Teporenga, very sour. Okay, this food is very sour, but then very juicy. You know, very juicy. Very juicy. Tastes like, you know. How I know? It's amazing. No, what just colors? Amazing. I don't know what do you call it. But it was amazing, huh? It was amazing. It was amazing. Okay, colors. মানে বয়ানে কৰিব নোৱাৰিছে মানে কি কয় কি নকয় মানে জাষ্ট চ' অ'কে আগত চাওঁ তাক এতিয়া ঔটেঙা চটেঙাও খোৱালোঁ বাকী এতিয়া আৰু আগলৈ গৈ আছোঁ এনেধৰণে পথাৰৰ মাজে মাজে গৈ আছোঁ এতিয়া এইফালৰ পৰা গৈ ঘূৰি মেলি আহি আকৌ ঘৰ আহিম তাৰপিছত গধূলিলৈ টঙিত থাকিবলৈ আহিম এইটো এটা ফচি গৈছে আগত গৈ তেনেকুৱা কথা পথাৰৰ এটা ধুনীয়া ভিউ দি দিছোঁ পথাৰত গোটেইখিনি খেতি কৰা নাই কাৰণ কেলৈ হাতীয়ে বহুত ডিষ্টাৰ্ব কৰে না সেইটো কাৰণে গোটেই পথাৰখনতো খেতি কৰা নাই এবাৰ সেইকাৰণে সিহঁতক একাঠো বোকাত নমাই দিছোঁ আগলৈ আহিবলৈ কাৰণে পাৰ কৰিবলৈ কাৰণে কিছু এনেধৰণৰ দৃশ্য প্ৰথমতে মানে যেতিয়া ল'ৰাজন আহিছিলে সি বুলি কৈছিলে মই একদম সেই হেৰি চাহৰ বাগান চাবলৈ বিৰাট মন বুলি তো মই ইয়াত লৈ আহিছোঁ চাহৰ বাগিচা এখনত তো সি সুধিছে কেনেকৈ কি বনায় মই কৈছোঁ এনেকৈ চাহৰ কলি ছিঙি কেনে তাৰপিছত যায় হেৰিলৈ ফেক্টৰীলৈ তেনেকৈ বনায় বুলি বৰ্তমান ইহঁতক সেই হাঁহ ট্ৰাই কৰাম David man, this is rice beer. This is rice beer. Yeah, this is rice beer. Cheers, cheers. Okay, cheers. Hey, do not do it. Okay. Okay, have it. Wow. How is it? Sweet. It's sweet. Yeah. And it tastes like reminds me of like chang or like Chang? Chang. Chang. What is Chang. Or in Nepal also they have this one. Yeah, same thing. Yeah. In Nepal also they using this rice beer. Yeah. But it's sweeter. Yeah, sweeter. It's sweeter. Yeah. Extra love is sweet. মানে সেইটো নেপালত ই আগতে খাই পাইছে কিজান তো এইটো বস্তুটো সেইটো কৈছে কিন্তু এইটো তাতকৈতো অকণমান মিঠা আছে বুলি কয় কিছুমান সাজটো অকণমান মিঠা হয় কিছুমান টেঙা হয় ন সেইটো কথা সেইটো কাৰণে বাট ঠিক আছে বুলি কৈছে ৱেল বাট ইটো নাখায় এইবিলাক How is this become a traveler? So how he did not get anything of experience? Good thing he eats egg.